লব ভাই অফিসত কাম কৰি কেনে লাগছে ভাই বৰে মস্ত এই ভাই তই ঠিকে কৈছা কম্পিউটাৰটোৰ আগত বহি বহি খুন্তিয়ে লাগি যায় মইতো একো কামে নকৰো গেম খেলি থাকো কম্পিউটাৰটোৰ আগত বহি কাই কাম কৰি মৰব সালা হয় দে ভাই তই ঠিক কথা কৈছা আমি কিন্তু বেলেগ ভাল অফিসত সোমাইছো 2 দিন হল সোমবা আজিক লগিন একো এটা কৰা নাই টাউলা বুঢ়াই গমে নাপয় এনকেয়ে চেলাৰী কেইটা ল'ম হাও বেটাটো দুটাই অফিসত এইহে কৰি থাকা চালা মই ইমান কষ্ট কৰোঁ মই ছাৰক কৈ দিম ছাৰক কৈ তোহাক দুটাক খেদিম মই অফিসৰ পৰা উইলেহে এৰিম ছাৰ মই সোমাব পাৰিম না আপোনাক কিবা এটা কথা ক'ব লগা আছিল নগেন কি কথা আছিল কচোন ছাৰ ল'ব আৰু চুৰেনে অফিসৰ কম্পিউটাৰত বহি খালি গেম খেলি থাকে একো কাম চাম নকৰে আৰু আপোনাক টাউলা চাউলা বলি আছিল মই যাওঁতে সিফালেদি শুনা পাইছোঁ সেইকাৰণে আপোনাক ক'ব আহিছোঁ সঁচাকে কৈছা নেকি তই বলচোন বল যদি তাহোঁ সঁচাকে সেনকে কৈছে তেনেহ'লে আজিয়ে তাহাৰ অফিসত লাষ্ট দিন হে গেলি যা আজি বেটাহঁত তোৰ অফিসৰ পৰা ল'ব অফিসত কাম কৰি ভাল লাগে না বহুত তই কি ক তাৰ বিষয়ে বিৰাট ভাল লাগে ভাই আৰু আমি এতিয়া বহুত কাম কৰো হয় না আগৰে আমি অফিসত য'ত কাম কৰিছিলো তাতে ইমান কাম কৰা নাছিলো কিন্তু এতিয়া কাম কৰবাই মন যায় কামখিনি কৰি কিবা এটা ভাল লাগে আৰু আমাৰ ছাত্ৰও বহুত ভাল না কি ক ভাই ভাই তুই একদম ঠিক কৈছা কিন্তু দে কথা নাপাতবি আর কাম কৰ কৰ্মই ধৰ্ম চুৰেন আৰু ল'ব কাম কৰি আছা দে কৰ তোহাৰ নিচিনা ডেডিকেটেড এমপ্লয় মই পায়ে নাছিলোঁ তোহাক পাই মই বহুত সুখী ছাৰ আপুনি থিয়া দিবা নাংগে দে কাম কৰি থাক মই ইফালেদি যাই আছিলোঁ তোহাৰ কথা শুনা পালোঁ তোহাৰ কথা শুনি মোৰ বিৰাট ভাল লাগছে দে কাম কৰ তই মোৰ দুটা ভাল এমপ্লয় খেদাব আলছিলি নেক্সট টাইমৰ পৰা যাতে এনেহেন নহয় তোক পুৰণা কাৰণে মই ৰাখলোঁ নহ'লে তোকে আজি মই বাহিৰ কৰি দিলোঁ হয় কিন্তু ছাৰ হ'ব একো ক'ব নালাগে এতিয়া চুপচাপ কাম কৰি থাক আহোঁ কেনকে এনে কৰলাকে মই শুনতে দেখোন আহোঁ ছাৰৰ ডগৰি বদনাম গাই আছিল কিয়ে নগেন আমাৰ কথা লগবা গৈছিলি ছাৰক ইতে কেনে পালি তুহুন কেনকে গম পালিয়ে মই ছাৰক তোহাৰ কথা ক'বা যাওঁ বুলি তাকে কয় ইন্টেলিজেন্ট আৰু আমি ইন্টেলিজেন্ট নমস্কাৰ মই ল'ব আৰু মই চুৰেন আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ ধন্যবাদ